আগন্তুক যে বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনক লৈ আপুনি বকো সমষ্টিটোক আপুনি নিজে নিৰ্বাচন কৰি গৈছে বৰ্তমান মুহূৰ্তত আপুনি প্ৰচাৰ চলাইছে কেনেকুৱা ধৰণৰ বুলি ভাবিছে যে আপুনি তাৰ পৰা আপুনি জয়ী হৈ আহিব পাৰিব বা আপোনাক দলে টিকট প্ৰক্ষেপ কৰিব প্ৰথম কথা বকো বিধানসভা সমষ্টিটোত 2021 চনৰ যি বিধানসভা নিৰ্বাচন আছে মই ভাবোঁ 2021 চনৰ বিধানসভা নিৰ্বাচনত বকো বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি অতি সহজভাৱে বিজয়ী হ'বলৈ সক্ষম হ'ব কিয়নো যে বকোবাসী ৰাইজে বিগত বছৰবোৰত দেখিছে যে তাৰ পৰা বিভিন্ন সময়ত বিভিন্ন নিৰ্বাচনত সকলো দলৰ বিধায়ক তাৰ পৰা নিৰ্বাচিত হৈ আহিছে কিন্তু আজিলৈকে বকোৰ পৰা কোনো দিন ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক তাৰ পৰা নিৰ্বাচিত হোৱা নাই আৰু ৰাইজে এবাৰ দেখিছে যে চেণ্ট্ৰেলতো বিজেপি গভৰ্ণমেণ্ট আছে অসমতো বিজেপি চৰকাৰ আছে গতিকে যদি অসমত বিজেপি চৰকাৰ চেণ্ট্ৰেলত বিজেপি চৰকাৰ থাকোঁতে যদি বকোৰ পৰা এজন বিজেপি MLA জিকে তেতিয়াহ'লে ৰাইজৰ যে উন্নয়ন হ'ব বা আগৰ তুলনাত সমষ্টিত যে বহুত বেছি কাম হ'ব এই কথাটো আজি ৰাইজে অনুভৱ কৰিছে আৰু সেইকাৰণে মই ভাবোঁ আজি তাত কোনো ধৰ্মৰ মানে হিন্দু মুছলিম খ্ৰীষ্টান বুদ্ধিষ্ট জৈন তাৰ ঊৰ্ধত গৈ পেলাই জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আজি ৰাইজে এটাই কৈছে যে আমি এইবাৰ বকো সমষ্টিৰ পৰা বিজেপি বিধায়ক আমি জিকাম কাৰণ চৰকাৰ যিহেতু বিজেপি আছে আৰু যদি MLA বিজেপি হয় তেতিয়াহ'লে সমষ্টিটোৰ উন্নয়ন হ'ব এই কথাটো আজি মানুহে উপলব্ধি কৰিব পাৰিছে বকো সমষ্টিত বিজেপি এনেকুৱা কি কৰিছে যে যাৰ বাবে আপুনি ভোটাৰসকলক আশ্বস্ত কৰিব বুলি ভাবে বকো সমষ্টি বুলি মই নকওঁ আপুনি চাওক আজি অসমত বিজেপি চৰকাৰ আছে আজি যিবোৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি MLA নাই আপুনি মোক পাৰ্টিকুলাৰ বকো বুলি কৈছে মই পাৰ্টিকুলাৰ বকো বুলি কোৱা নাইকিয়া মই আপোনাক এইটো কৈছোঁ যে যিবোৰ সমষ্টিত আজি বিজেপি দলৰ MLA নাইকিয়া চৰকাৰ কিন্তু বিজেপি আছে সেই সমষ্টিবিলাকতো আপুনি যদি চৰকাৰ যিবিলাক জনকল্যাণমূলক আঁচনি এই আঁচনিবিলাক তাত ইমপ্লিমেণ্ট কৰোঁতে আপুনি দেখিব তাত কিন্তু আমাৰ চৰকাৰখনে কোনো কংগ্ৰেছ AGP বিজেপি বুলি কিন্তু আমাৰ চৰকাৰখনে চোৱা নাইকিয়া যিসকল মানুহে চৰকাৰ আঁচনিৰ বাবে উপযুক্ত সেইসকলে আঁচনি পাইছে আজি হিন্দুৱে হওক মুছলমানেই হওক আজি বকো সমষ্টিত বহুত মুছলমান ৰাইজে কংগ্ৰেছৰ দিনত যিবিলাক সুবিধা মানুহে পোৱা নাছিলে ভাবিবই পৰা নাছিলে আজি কিন্তু চৰকাৰ বিজেপি আছে MLA কিন্তু বহুত কংগ্ৰেছো আছে তাৰ পাছতো কিন্তু আজি MLA কংগ্ৰেছ থকাৰ পাছতো আজি মানুহে কিন্তু ইমান বেছি সুবিধা পাইছে সকলো ক্ষেত্ৰতে আজি অটল অমৃত যোজনাই হওক আজি আয়ুষ্মান ভাৰত কাৰ্ডেই হওক অটল অমৃতৰ কাৰ্ডেই হওক আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক সকলো আঁচনি আজি অৰুণোদয় আঁচনি হওক স্বয়ং আঁচনি হওক সকলো আঁচনিৰ ক্ষেত্ৰত আজি মানুহখিনিয়ে কিন্তু আপোনাৰ আমি যে কংগ্ৰেছী মানুহ বা কংগ্ৰেছকে ভোট দি জিকাইছিলোঁ গতিকে আমি সুবিধা নাপাম এই অনুভৱটো কিন্তু কোনো মানুহ হোৱা নাইকিয়া আজি যি উপযুক্ত পোৱাৰ কাৰণে সেই মানুহে কিন্তু আজি MLA বিজেপি নথকাৰ পাছতো কিন্তু মানুহে কিন্তু সুবিধা পাইছে গতিকে মানুহে ভাবিছে যে MLA বিজেপি নোহোঁতেও যদি আমি ইমান সুবিধা পাইছোঁ গতিকে বিজেপি MLA হ'লেতো আমি আৰু বেছি সুবিধা পাম সেইকাৰণে মানুহে আজি বিজেপিক বহুত বিচাৰিছে ইয়াত দুটা প্ৰশ্ন আছে মই দুটা প্ৰশ্ন আপোনাক যেহেতু এবাৰ মহাগঠবন্ধন আছে কংগ্ৰেছৰ মহাগঠবন্ধন তাত ছটাকৈ দল ইতিমধ্যে সেই গঠবন্ধনৰ বান্ধ খাইছে বৰ্তমান মুহূৰ্তলৈকে ৰাইজৰ দল AGP দুটাকৈ দল ইতিমধ্যে তেওঁলোকে মিত্ৰজোঁটত বান্ধ খাইছে আপোনাৰ সন্মুখত কিন্তু দুটাকৈ প্ৰত্যাহ্বান মহাগঠবন্ধন আৰু ৰাইজৰ দল আৰু AGP যিটো জাতীয়তাবাদৰ যিটো ঊৰ্ধত গৈ তেওঁলোকে জাতীয়তাবাদৰ বাবে তেওঁলোকে এই দল দুটা গঠন কৰা ৰাইজৰ দল আৰু AGP সেই দুটা প্ৰত্যাহ্বানক নেওচি আপুনি আগুৱাই যাব পাৰিব বকো সমষ্টিৰ প্ৰত্যাহ্বান দুটা কোনটো বুলি ক'লে আপুনি এটা হৈছে মহাগঠবন্ধন তেওঁলোকে আপোনালোকৰ ভোট হয়তো বিভাজন কৰিব পাৰে আৰু তাৰ হয়তো AGP আৰু ৰাইজৰ দলৰো বিজেপিৰ ভোট বিভাজন কৰিব পাৰে সেই দুটা প্ৰত্যাহ্বান নেওচি আপুনি যদি আপুনি টিকট পায় তেনেহ'লে আপুনি বকো সমষ্টিৰ পৰা ওলাই আহিব পাৰিব আজি চাওক মই আপোনাক এটা কথা কওঁ যদি বকো সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি তাত কেণ্ডিডেট দিয়ে তেতিয়াহ'লে বকোত বিজেপি কেণ্ডিডেটে কেম্পেইনিং নকৰাকৈ জিকি যাব একেবাৰে সহজতে জিকি যাব কাৰণ আজি ৰাইজৰ দলৰ গণভিত্তিক ক'ত আছে যিবোৰ জেগাত 100% সংখ্যালঘু মানুহ আছে তাতে তেওঁলোকে মিটিং কৰিছে আপুনি চাওকচোন তেওঁলোকৰ মিটিংবিলাক চাওক তেওঁলোকৰ মিটিংবিলাকত কোন মানুহ আহে কোন মানুহ থাকে আৰু তেওঁলোকে মিটিং ক'ত কৰে যদি বকো সমষ্টিত ৰাইজৰ দল আৰু জাতীয় পৰিষদে যদি কেণ্ডিডেট দিয়ে মই আপোনাক ক'লোঁ আপুনি লিখি ৰাখক বকোত বিজেপিয়ে বিনা কেম্পেইনিঙত বিজেপি জিকি যাব আপুনি মানে ক'ব বিচাৰিছে একদম মহাগঠবন্ধন যিটো হ'ল কংগ্ৰেছৰ আৰু AGP আৰু ৰাইজৰ দলৰ মাজত যিটো মহাজোঁট হৈছে এই দুটা আচলতে বিজেপিক সহায় কৰিব এইবিলাক মহাজোঁট নহয় মহাজোঁট যোৱাবাৰ 2019 চনৰ যিটো লোকসভা নিৰ্বাচন আছিলে 19 চনৰ লোকসভা নিৰ্বাচনত
বিজেপিক ঘূৰাবৰ কাৰণে ভাৰতবৰ্ষত যিমান দল আছিলে আপুনি চাওক CPM, CPIM, কংগ্ৰেছ যিমান আছিলে চব এক হৈছিলে বিজেপিক ঘূৰাবৰ কাৰণে। কিন্তু ৰিজাল্ট কি দেখিলে? যোৱাবাৰতকৈ বেছি আসন পালে বিজেপি। অসমতো এবাৰ তেওঁলোকে যিমানেই মহাজোঁট নবনাওক কিয় বিজেপিয়ে 100+ চিট পাবই পাব। যিমানেই মহাজোঁট নবনাওক কিয়, যিমানেই তেওঁলোকে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ নচলাওক কিয়, 100+ চিট বিজেপিয়ে পাব আৰু চৰকাৰ গঠন কৰিব, বিজেপি গঠন কৰিব। আপুনি আশাবাদী আপুনি বকো সমষ্টিৰ টিকেট পাব? না, দলে চিন্তা কৰিব। কিন্তু মই যিমানখিনি কষ্ট কৰিব লাগে, ৰাইজৰ মাজত মই যেনেকৈ সোমাব লাগে, ৰাইজৰ মাজত মই যেনেকৈ কাম কৰিব লাগে, দলক যেনেকৈ শক্তিশালী কৰিব লাগে, বুথ পৰ্যায়লৈকে গৈ পেলাই দিনে ৰাতি আমি কষ্ট কৰিছোঁ। কেৱল মই নহয়, মোৰ লগত আমাৰ দলৰ যিবিলাক সহযোগী আছে, যিবিলাক আমাৰ কাৰ্যকৰ্তা আছে, দিন ৰাত এক কৰি আমি ইমানেই কঠোৰ পৰিশ্ৰম কৰিছোঁ। আজি প্ৰায় 2 বছৰ ধৰি আমি কণ্টিনিউ আমি বকো সমষ্টিত এনেকুৱা আমি কাম কৰিছোঁ। আজি কংগ্ৰেছ দলৰ যিগৰাকী বিধায়ক তেওঁ ভাবিবলৈ মানে তেওঁ ভয় খাবলৈ বাধ্য হৈ গৈছে যে আজি এইবাৰ তেওঁ হৰাটো যে নিশ্চিত, এই কথা তেওঁ আজি অনুভৱ কৰি পেলাই আজি আমি গম পাইছোঁ তেওঁ ৰাজ্যিক পৰ্যায়ত আমাৰ কোনোবা বহুত মানুহক আহি লগ কৰিছেহি। তেওঁ গম পাই গৈছে যে এইবাৰ বিজেপি ইয়াত এটা ঢৌ আহি গ'ল, গতিকে এইবাৰ কংগ্ৰেছ জিকিব নোৱাৰে। গতিকে তেওঁ হতাশাত ভুগিছে। গতিকে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে, আমাৰ দলৰ কৰ্মীসকলে বকোত আমি ইমান কষ্ট কৰিছোঁ। প্ৰতিদিনে আমাৰ বকো সমষ্টিত প্ৰতিটো আমাৰ যিমানবিলাক মৰ্চা আছে প্ৰত্যেকটো মৰ্চাত প্ৰতিদিনে মানে মিনিমাম 10খন 15খন ডেইলি আমাৰ মিটিং হৈ থাকে, বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি পেলাই মণ্ডল পৰ্যায়লৈকে। গতিকে ইমানবিলাক মিটিং, ইমানবিলাক আমাৰ সংগঠন আজি বকোত আছে। মই ভাবোঁ আশাবাদী যে আমাৰ ৰাজ্যিক নেতৃত্বও যিজন মানুহ আমাৰ ইতিমধ্যে কৈছে যে যিজন প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা বেছি তেওঁকে টিকেট দিব। গতিকে এইটো ৰাজ্যিক নেতৃত্বই বিচাৰ কৰিব কাৰ জিকাৰ সম্ভাৱনা বেছি আছে তাকে টিকেট দিব। মই অন্য এটা প্ৰসংগলৈ আহোঁ। যেতিয়া ৰাজ্য চৰকাৰখন যিটো বিজেপিৰে শাসনত আছে বৰ্তমান মুহূৰ্তত, 4.5 বছৰত তেওঁলোকে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত কিন্তু কিছু ক্ষেত্ৰত অলপ অৱহেলা কৰা দেখা গ'ল। মোৰ যিহেতু 5টা বছৰহে পাইছে, 5টা বছৰো সম্পূৰ্ণ হোৱা নাই। এতিয়া বিৰোধীসকলে যিটো অভিযোগ উত্থাপন কৰিছে যে 4.5 বছৰত তেওঁলোকে কিয় নিযুক্তি দিব নোৱাৰিলে, যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততহে নিযুক্তি দিবলগীয়া হ'ল। এয়া আচলতে নিৰ্বাচনী টোপ বুলি কৈছে, সঁচা নেকি কথাটো? কেনেকুৱা ধৰণৰ? নাই, আপুনি চাওক এটা কথা, যদিও আজি চৰকাৰখনৰ 4.5 বছৰ 5 বছৰ সম্পূৰ্ণ হ'ল, আমি 4.5 বছৰ 5 বছৰ বুলি আমি নাভাবোঁ। কাৰণ আজি প্ৰায় 1-1.5 বছৰ ধৰি গোটেই কৰোণা আৰু লকডাউনৰ কাৰণে আমি গম পাইছোঁ যে আমাৰ চৰকাৰখন চলোৱাত কিমান অসুবিধাৰ সৃষ্টি হৈছে। যিখিনি কাম চৰকাৰে কৰি আছে, সেইখিনি কাম আজি 1 বছৰ 1.5 বছৰ আগতে কৰিব লগা আছিলে। কিন্তু কৰোণাৰ কাৰণে, লকডাউনৰ কাৰণে এইখিনি কাম কৰিব নোৱাৰিলে। সেইটো আপুনি জানে, মই জানো, চবে জানে। গতিকে ইয়াত ৰাজনীতি কৰিব লগা কি আছে? চৰকাৰখনে শিক্ষিত নিবনুৱা কৰ্মসংস্থাপন দিছে, সেইটো মেইন বিষয় হ'ব লাগে। কেতিয়া দিছে সেইটো ইম্পৰ্টেণ্ট নহয় ন। চৰকাৰখনৰ 5 বছৰ কাৰ্যকালত নিবনুৱা কৰ্মসংস্থাপন দিছে, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট কথা। কেতিয়া দিছে, কেতিয়া দিব, সেইটোতো কোনো কথাই যুক্তি হ'ব নোৱাৰে ন। যিখিনি কাম হয়, আজি যিখিনি কাম চৰকাৰে কৰিছে, মই ভাবোঁ আজি লকডাউন নোহোৱা হ'লে, কৰোণা নোহোৱা হ'লে সেইখিনি কাম আজি 1 বছৰ 1.5 বছৰ আগতে হ'লে সেইটো আপোনাৰ মুখ্যমন্ত্ৰী ভাষণত শুনিবলৈ পোৱা গৈছিলে যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কা আন্দোলনে বাধাৰ পাচি হৈ থিয় দিলে। কা আন্দোলনৰ বাবে ইণ্ডাষ্ট্ৰীকৰণৰ যিটো জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ কথা আছিলে, আহিব নোৱাৰিলে, সেয়া আচলতে কা আন্দোলনৰ সময়ত অহাৰ সময়ত কথা আছিলে, সেয়া কা আন্দোলনে বাধাৰ পাচি হৈ থিয় দিলে। কথাটো আচলতে আপোনাক যদি মই এই মুহূৰ্তত সোধোঁ যে কা আন্দোলনে সেই ক্ষেত্ৰত প্ৰভাৱ পেলাইছিলে নেকি? নাই, কা আন্দোলনে এইটো এটা প্ৰভাৱটো পেলাইছে, ইয়াততো কোনো নুই কৰিব নোৱাৰে। কিন্তু এটা কথা কি যে চাওক, আপুনি নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু কেৱল আপুনি চৰকাৰখনকে আপুনি জগৰ দিব নোৱাৰিব। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত যিটো কৰ্ম সংস্কৃতি, এই কৰ্ম সংস্কৃতিটো কিন্তু আমি গঢ়ি তুলিব লাগিব। কেৱল চৰকাৰে আমাক চাকৰি দিব, আমি এনেকৈ যদি থাকোঁ, মই ভাবোঁ কোনো চৰকাৰে, কেৱল বিজেপি নহয়, কোনো চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব কেতিয়াও নোৱাৰে। আজি আপুনি চাওক, চৰকাৰে 5 বছৰ যিমানখিনি কৰ্ম সংস্থাপন দিছেতো দিছে। আজি অলপ দিনৰ আগত স্বয়ং আঁচনিৰ যোগেদি যিমান অসমত মেট্ৰিক পাছ কৰা ল'ৰা আছে প্ৰত্যেককে 50,000 টকাকৈ বেংক একাউণ্টত ভৰাই দিছে। মই ভাবোঁ যদি আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰা যদি এটা স্পৃহা থাকে, কামক যদি কিবা এটা কাম যদি নিৰ্বাচন কৰি পেলাই তেওঁলোকে যদি ভালকৈ মনোনিৱেশ কৰে, মই ভাবোঁ সেইটোৱে তেওঁলোকক মূলধন হিচাপে লৈ পেলাই আগন্তুক দিনত তেওঁলোকক সফল কৰাত কিন্তু বহুত যথেষ্ট সহায় কৰিব। কিন্তু চৰকাৰখনে তেনেকুৱা এটা পদক্ষেপ লৈছে, যিটো পদক্ষেপৰ যোগেদি আমাৰ শিক্ষিত নিবনুৱাসকল এটা মূলধন তেওঁলোকক দিছে। সেই মূলধনটোৰ পৰা তেওঁলোকে যাতে ভৱিষ্যতৰ দিনত কিবা এটা কাম কৰি পেলাই নিজৰ আৰ্থিক দিশটো শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে কিবা এটা নিশ্চয় ৰাস্তা উলিয়াব। গতিকে এই ক্ষেত্ৰত মই চৰকাৰ বুলি নকওঁ, আমাৰ যিটো কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ যিটো কৰ্ম সংস্কৃতি, যিটো সংস্কৃতি, এতিয়া যে আমাৰ যিটো ৱৰ্ক কালচাৰ, এইটোত কিন্তু আমি সকলোৱে গুৰুত্ব দিব লাগিব। কাৰণ আজি চাওক, আজি 20 বছৰ 25 বছৰ আগতে অসমীয়া ল'ৰাই কাম কৰিবলৈ বহুত এলাহ কৰিছিল। কিন্তু আজি অসমত যদি আপুনি চায়,
সেই বস্তুটো কিন্তু অলপ হ'লেও চেঞ্জ হৈছে। মোৰ ভাবে এইটো এটা ভাল লক্ষণ, শুভ সংবাদ। গতিকে আজি চৰকাৰে তেওঁলোকক এটা মূলধন দিছে, এটা পুঁজি দিছে। মই ভাবোঁ তাৰ যোগেদি তেওঁলোকে কিবা এটা নিশ্চয় ভৱিষ্যতৰ দিনত কিবা এটা কৰি খাবলৈ সক্ষম হ'ব। বকো সমষ্টিত যদি আপোনাক টিকেট দিয়ে, দলে যদি টিকেট প্ৰক্ষেপ কৰে আপোনাক, তেনেহ'লে আপোনাৰ প্ৰথম পৰ্যায়ত বকো সমষ্টিত কৰিবলগীয়া, যদি আপুনি জয়ী হৈ আহে, প্ৰথম কামটো কি হ'ব? নাই, মই আজি চাওক, মই ইউথ, মই নিজকে যুৱক বুলি ভাবোঁ। আৰু আজি মই দেখিছোঁ বকুত, মই বিভিন্ন জেগাত বকুত গৈছোঁ, বিভিন্ন গাঁৱত গৈছোঁ, বিভিন্ন ল'ৰা ছোৱালীৰ মাজত কথা পাতিছোঁ। বকুত প্ৰতিভা থকা ল'ৰা বহুত আছে, মানে প্ৰতিভা সম্পন্ন ল'ৰা বহুত আছে বকুত। মানে মই নিজে কেতিয়াবা আচৰিত হৈ যাওঁ, বকুত একদম ইমান ভিতৰৰ কিছুমান গাঁৱত ইমান ধুনীয়া ধুনীয়া কিছুমান খেল তাত পাতে, খেলৰ যোগেদি মানে নিজৰ প্ৰতিভাটো তেওঁলোকে বিকাশ কৰিবলৈ ইমান ধুনীয়া সক্ষম হৈছে। মই ভাবোঁ, মই কেতিয়াবা সদায় ভাবোঁ যে বকুত যদি ভৱিষ্যতৰ দিনত এজন জনপ্ৰতিনিধি যদি হ'ব পাৰোঁ, প্ৰথম কথা মই আজি কৈছোঁ আপোনাক যে বকুৰ ল'ৰা ছোৱালীবিলাকৰ মাজত যিটো থকা যিটো প্ৰতিভা, এই প্ৰতিভাটো বিকাশ কৰিবৰ কাৰণে বকুত মই এখন উপযুক্ত মঞ্চ মই তৈয়াৰ কৰিম। প্ৰথম কথা যে এনেকুৱা এখন মঞ্চ মই তাত তৈয়াৰ কৰিম, এনেকুৱা এটা প্লেটফৰ্ম মই বনাম যাতে ল'ৰা ছোৱালীবিলাকৰ যিটো প্ৰতিভা, আজি একো তেওঁলোকৰ সুবিধা পোৱা নাইকিয়া, কিন্তু নিজৰ একক প্ৰচেষ্টাৰে, নিজৰ চেষ্টাত আজি তেওঁলোকে নিজৰ প্ৰতিভাৰ যোগেদি আজি অসম নহয়, তেওঁলোকৰ গোটেই ভাৰতবৰ্ষত তেওঁলোকৰ নাম জিলিকাবলৈ সক্ষম হৈছে। কিন্তু আজি যদি আমি এজন জনপ্ৰতিনিধিয়ে যদি সেই সুবিধাটো যদি সেই ল'ৰা ছোৱালীখিনিৰ মাজত কৰি দিয়ে, মই ভাবোঁ তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাত আৰু বহুত বেছি সুবিধা হ'ব। গতিকে মই ভাবিছোঁ ভৱিষ্যতৰ দিনত যদি মই ৰাইজৰ কাৰণে সেৱা আগবঢ়াৰ এটা সুযোগ পাওঁ, প্ৰথম কথা মই ইউথখিনিক গুৰুত্ব দিম, আৰু ইউথবিলাকৰ যিটো প্ৰতিভা আছে, যুৱকসকলৰ যিটো প্ৰতিভা, এই প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত মই আটাইতকৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিম। 2 নম্বৰ, মই বকুত দেখিছোঁ তাতে এগ্ৰিকালচাৰ ছেক্টৰ যিটো কৃষি হেৰিয়ত বকুত বহুত মানুহে খেতিৰ লগত বহুত বেছি জড়িত, চব মানুহখিনি একদম কৃষিজীৱী মানুহ। কিন্তু তাত মই দেখিছোঁ যে তেওঁলোকৰ যিটো উৎপাদনটো নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত অলপ নিশ্চয় কমি আছে। কিন্তু মানুহখিনি কিন্তু একদম পূৰা কৰ্মী হয়, তেওঁলোকে কিন্তু কঠোৰ পৰিশ্ৰম কৰে। আগন্তুক দিনত যদি বিজ্ঞানসন্মতভাৱে আমি শিশুসকলৰ মাজত চৰকাৰে আঁচনিবিলাকেই হওক বা বিভিন্ন খেতিৰ যোগেদি যদি আমি মানুহক যদি স্বাৱলম্বী কৰি তুলিব পাৰোঁ, মই ভাবোঁ সেইটো এটা বকুৰ কাৰণে এটা ভাল এটা কাম হ'ব। গতিকে মানুহৰ কাম কৰাৰ ইচ্ছা আছে বকুত, বহুত মানুহে অলৰেডি খেতিৰ লগত বহুত বেছি জড়িত। কিন্তু আমি যদি তেওঁলোকক আৰু অলপ চৰকাৰৰ ফালৰ পৰা বা বিজ্ঞানসন্মতভাৱে আৰু অলপ কৰা যদি আমি উৎপাদন বঢ়াবৰ কাৰণে তেওঁলোকক যদি আমি অলপ সুযোগ বা সুবিধা দিওঁ, মই ভাবোঁ তাত মানুহে খেতিৰ যোগেদি এটা নতুন বিপ্লৱ তাত সৃষ্টি কৰিবলৈ সক্ষম হ'ব। সমষ্টিবাসীৰ সঁহাৰি কেনেকুৱা বৰ্তমান? সমষ্টিবাসীৰ সঁহাৰিটো আপোনালোকে সমষ্টিৰ মানুহক সুধিলে গম পাব। কিন্তু মই এই মুহূৰ্তত যিমান জেগাত গৈছোঁ মইতো ভালেই পাম, মইতো ভাল বুলিয়ে ক'ব লাগিব, যিহেতু ৰাইজে যথেষ্ট মৰম কৰিছে, ৰাইজৰ উৎসাহটো ভাল লাগিছে, ৰাইজে যি ধৰণে সহায় কৰিছে, বিভিন্ন কাৰ্যসূচীত য'তেই যি প্ৰগ্ৰেম হওক ৰাইজে মাতে, যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজৰ।